প্ৰভু যীশুৰ নামত সকলোকে জয় মচি। আজি মই বিষয় লৈছোঁ যে বিশ্বাসী মানুহ কোন হয়, মানে বিশ্বাসী প্ৰভু যীশুৰ বিশ্বাসী কোন হয়, এইটোৱে মোৰ আজিৰ বিষয় হয়। গতিকে আমি এই বিষয়টোৱে লৈ বাক্যলৈ মনন কৰিম যে বিশ্বাসীনো কোন। বিশ্বাসী কেৱল এয়ে হয় নেকি যে যিহে বাইবেল পঢ়ে আৰু গীৰ্জালৈ যায় প্ৰত্যেক দেওবাৰে আৰু গীৰ্জাৰ নিয়ম নীতি পালন কৰে, সেয়ে বিশ্বাসী হয়নে অন্য কোনোবা হয়, তাকে আমি আজি মনন কৰিম। আমাক সদায় বাইবেল পঢ়িব লাগেই, নিতৌ আমাক বাইবেল পঢ়িব লাগে, প্ৰাৰ্থনা কৰিবও লাগে আৰু মণ্ডলীৰ লগত মিলা প্ৰীতিৰে থাকিব লাগে। কিন্তু তাৰ মাজত প্ৰভু যীশুৱে যি আমাক আজ্ঞা দিছে সেইখিনি যদি আমি মানি নচলোঁ আৰু যদি আমি প্ৰভু যীশুক ভয় নকৰোঁ, তেতিয়াহ'লে আমি বিশ্বাসী কেতিয়াও হ'ব নোৱাৰোঁ। কাৰণ প্ৰভু যীশুৱে কৈছে যে যিহে মোক মৰম কৰে আৰু মোৰ আজ্ঞা পালন কৰে সেয়ে মোৰ হয়। মানে যিজনে যীশুৰ আজ্ঞা মানে আৰু যীশুৰ আজ্ঞা মতে চলে, সেয়ে যীশুক প্ৰেম কৰে আৰু সেয়েই প্ৰভু যীশুক ভয় কৰে। আৰু এজন বিশ্বাসী মানুহ এইজনেই হয় যিজনে প্ৰভু যীশুৰ বাক্য মতে চলে, বাক্য যিদৰে কয় সেইদৰে নিজৰ জীৱন যাপন কৰে আৰু নিজৰ ওচৰ চুবুৰীয়াক নিজৰ সমান মৰম কৰে আৰু ঈশ্বৰক ভয় কৰি ঈশ্বৰৰ কথা মতে বাক্যৰ মতে চলে, সেইজনেই বিশ্বাসী হয়। আৰু বিশ্বাসী সেইজন হয় যিজন ঈশ্বৰক ভয় কৰে, ঈশ্বৰৰ সকলো কথা মানি চলিবলৈ ঈশ্বৰৰ আগত বিনতি প্ৰাৰ্থনা কৰে, যাতে প্ৰভু যীশুৱে এইবিলাকক শক্তি দিয়ে আৰু সেই শক্তি পাই যীশুৰ বাক্যৰ অনুসাৰে নিজৰ জীৱন যাপন কৰিব বিচাৰে, সেইজনেই বিশ্বাসী হয় যিবোৰ কালিচিয়া মানে মণ্ডলীত যিবোৰ মানুহ থাকে, যিবোৰ কৰ্মকৰ্তা থাকে, সিহঁতে যি শিকায় সেই বাক্যৰ ভিতৰত চাই আৰু বাক্য যদি ঠিকেই শিকাইছে আৰু সেইমতে চলে, সেইবোৰেই বিশ্বাসী হয়। আৰু বিশ্বাসী হোৱাৰ আৰু কাৰণ আছে, যিবোৰ মানে ধৰক বাইবেলত যীশুৱে কৈছে, যিবোৰ বাক্যত লিখা আছে সেইবোৰক মানি চলিবলৈ চেষ্টা কৰে আৰু আনকো শিকায় আৰু সংসাৰৰ লগত মিত্ৰতা কৰিব নিবিচাৰে আৰু ঈশ্বৰৰ পিছে চলিবলৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে, সেইবোৰেই বিশ্বাসী হয়। বিশ্বাসী হোৱাৰ আৰু বহুত কাৰণ আছে, যিবোৰ দুখ কষ্ট বেমাৰ আজাৰত থাকিও প্ৰভু যীশুক ধন্যবাদ কৰে আৰু দুখ কষ্টটো নিজৰ যেনেকুৱা ক্ৰীমৰ দৰে যেনেকুৱা গালত লগাই সেইদৰে নিজৰ শৰীৰত লৈ প্ৰভু যীশুক ধন্যবাদ কৰে, বেমাৰত থাকিও প্ৰভু যীশুক ধন্যবাদ কৰে আৰু প্ৰভু যীশুৰ পিছেই চলিম বুলি কৈ থাকে আৰু প্ৰাৰ্থনা কৰে আৰু কেতিয়াও মনত দুখ নকৰে আৰু নিজৰ মনটোক সৰু কৰি নথয়, সেই মানুহবোৰে বিশ্বাসী হয়। আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে যীশুৰ পিছে চলিম বুলি সদায় প্ৰভু যীশুৰ আগত প্ৰাৰ্থনা কৰে, সেইবোৰেই বিশ্বাসী মানুহ। বিশ্বাসী মানুহ অন্য জাতি মানুহকো মৰম চেনেহ কৰে আৰু কালিচিয়াৰ মানুহকো মৰম চেনেহ কৰে আৰু যিসকল বেমাৰ আজাৰত আছে, দুখ আৰু কষ্টত আছে, সিহঁতক সহায় কৰে, এইবোৰে বিশ্বাসী হয়। অৰ্থাৎ সহজ অৰ্থত ক'বলৈ গ'লে যিজনে প্ৰভু যীশুক ভয় কৰে সেইজনেই বিশ্বাসী হয়। বিশ্বাসী এইজন নহয় যে কেৱল বাক্য পঢ়ে আৰু সদায় প্ৰত্যেক দেওবাৰে গীৰ্জা যায় আৰু প্ৰাৰ্থনা কৰে। কেৱল এই কৰিলেই নহ'ব, যীশুক ভয় কৰিব লাগিব আৰু যীশু যি আজ্ঞা আৰু যি নিয়ম বিধি আমাক দিছে সেই পালন কৰিব লাগিব। আৰু নিয়ম বিধি এয়ে হ'ল যে যীশুৰ আজ্ঞা পালন কৰা। নতুন নিয়মত কেৱল যীশুৰ আজ্ঞা পালন কৰাটোৱেই নিয়ম হয়, বেলেগ আৰু কোনো নিয়ম নাই। আৰু যীশুৰ আজ্ঞা কি হয়?
ওচৰ চুবুৰীয়াক নিজৰ সমান প্ৰেম কৰা, মানে প্ৰেমেই হ'ল, আনক প্ৰেম কৰাটোৱেই হ'ল যীশুৰ একমাত্ৰ আজ্ঞা। আৰু এই কৰিলেই আমি যীশুৰ পিছে চলিব পাৰিম। আৰু যীশুক ভয় কৰি যীশু যি ধৰণে বাক্যত কৈছে সেই ধৰণে আমি আগুৱাই যাব পাৰিম। আৰু আমি যদি যীশুৰ পিছে যাম, তেতিয়াহ'লে আমাক স্বৰ্গ ৰাজ্য নিশ্চয় পাম। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিসকল প্ৰভু যীশুক ভয় কৰে আৰু ভয় কৰি যি আজ্ঞা আছে ইয়াকে মানি চলে, সেয়ে এজন বিশ্বাসী। তো আশা কৰিছোঁ আপোনালোকে বিশ্বাসীৰ কথাটো বুজি পালে বুলি। ধন্যবাদ।